নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিআৰএছ অফিচ হেল্পলৈ। চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ ভালে আছে। বন্ধুসকল, আজি BSNL তৰফৰ পৰা এটা নতুন আপডেট ওলাই আহিছে। তো কি এই নতুন প্লেন আহক আমি সবিশেষ তাৰ আগতে আপুনি যদি ভিডিঅ'টোত লাইক কৰে তেন্তে প্লিজ এটা লাইক এটা কৰি দিব। BSNL নতুনকৈ 97 টকাৰ আৰু 365 টকাৰ ৰিচাৰ্জ প্লেন গ্ৰাহকসকলৰ বাবে মুকলি কৰি দিছে। ইয়াৰ সৈতে BSNL 1999 টকা আৰু 399 টকা প্লেনকো আপডেট কৰিছে। BSNL অলপতে 1699 টকীয়া প্ৰিপেড প্লেনৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন কৰি ইয়াৰ বৈধতা 365 দিনৰ পৰিৱৰ্তে 425 দিনলৈ বৃদ্ধি কৰিছিল। BSNLৰ তামিলনাডু ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি গ্ৰাহকসকলে BSNLৰ নতুন 365 টকাৰ প্লেনত দৈনিক 2 GB ডাটা আৰু 100টা SMS আৰু অপৰিসীম স্থানীয় STD আৰু ৰ'মিং কলৰ সুবিধা লাভ কৰিব। ৱেবছাইটত উল্লেখ কৰা অনুসৰি এই প্লেনৰ বৈধতা 60 দিনৰ বাবে।